India all #1 population country present time. আপুনি এই খবৰ নিশ্চয় পাইছে ভাৰত বিশ্বৰ সকলোতকৈ জনসংখ্যাৰ দেশ হৈ পৰিছে ওকে ইউএনৰ ৰিপৰ্ট মতে ভাৰতৰ জনসংখ্যা জুন জুলাই মাহত চাইনাতকৈ ভাৰতৰ জনসংখ্যা বেছি হৈ পৰিব ইয়া ইউএন মানে ইউনাইটেড নেশ্যন সকলোৱে জানে কিন্তু কিছুমান ৰিপৰ্ট মতে জুন জুলাইলৈকে অপেক্ষা কৰাৰ প্ৰয়োজন নাই আমাৰ জনসংখ্যা চাইনাতকৈ বেছি হৈ পৰিছেহি ওকে বাট আপুনি এই খবৰটোক এটা সেলিব্ৰেট কৰাৰ খবৰ বুলি ভাবে নে ঠেট ইয়া এটা লজ্জাজনক অভিলেখ বুলি ভাবে আপোনাৰ মতামত কমেন্টত নিশ্চয় জনাব ইউএনৰ ৰিপৰ্ট মতে জুন জুলাই মাহত ভাৰতৰ জনসংখ্যা 142 কোটি 86 লাখ হ'ব আৰু আমাৰ পৰসী দেশ চাইনা যাৰ পৰা আমি এই অভিলেখটো কাঢ়ি আনিলো তাৰ জনসংখ্যা হ'ব 142 কোটি 57 লাখ লাখভাগ 25 কোটি বেছি হ'ব আমাৰ ভাৰতবৰ্ষৰ জনসংখ্যা ৰাইট যেহেতু আমাৰ দেশ জনসংখ্যা নাম্বাৰ 1 ষ্টেট পাই গ'ল তেনে ক্ষেত্ৰত আমাৰ দেশখনৰ কেনেদৰে উপকাৰ হ'ব আৰু বাঢ়ি থকা জনসংখ্যাই কেনেদৰে উপকাৰ আনিব সেই বিষয়ত ভিডিঅ'টোৰ শেষত খন্তেকভাৱে আলোচনা কৰিম তাৰ আগতে আমি চাওঁ ভাৰতবৰ্ষৰ হিষ্টৰী পপুলেশ্যন গ্ৰথ হিষ্টৰী বুলি কওঁতে ইমানো পুৰণি কালৰ পৰা নহয় মোৰ লগত 1950 চনৰ পৰা ভাৰতৰ পপুলেশ্যন গ্ৰথ লিষ্টখন আছে ইয়ালৈ আলোচনা কৰোঁ অলৰাইট ইয়া আমাৰ দেশৰ 1950 চনৰ পৰা বৰ্তমান সময়লৈকে জনসংখ্যাৰ যাত্ৰা 1950 চনত 35 কোটি 70 লাখ লাখভাগ আৰু বৰ্তমান 2023 চনত 142 কোটি 86 লাখ লাখভাগ 70 বছৰত 100 কোটিৰো বেছি জনসংখ্যা বাঢ়িলে বুলেট ট্ৰেইন স্পীডেৰে জনসংখ্যা বাঢ়িলে ওকে জকছ এবাউট এই লিষ্টখনত দুটা বস্তু আপুনি দেখিছে গ্ৰথ ৰেট আৰু ফাৰ্টিলিটি ৰেট এই বিষয় দুটা জনাৰ কিছু আৱশ্যক প্ৰথমে আমি জানি লওঁ পপুলেশ্যন গ্ৰথ ৰেট ওকে পপুলেশ্যন গ্ৰথ ৰেট ফৰ্মুলা এইটো হয় মই সাধাৰণকৈ উদাহৰণ দি বুজাই দিছোঁ সাপোজ আপুনি 2022 চনত 1000 টকা লৈ ব্যৱসায় এটা আৰম্ভ কৰিছিলে 2023 ত আপোনাৰ সেই মূল্য 1200 টকা হৈ গ'লহি এতিয়া তাৰ এক বছৰৰ গ্ৰথ ৰেট উলিয়াব লগা হ'লে বৰ্তমান মূল্য মাইনাছ ফাৰ্ষ্ট এমাউণ্ট এণ্ড 100 টাইমছ এণ্ড ডিভাইডেড ফাৰ্ষ্ট এমাউণ্ট ওকে এণ্ড নেক্সট আমি চাম ফাৰ্টিলিটি ৰেট বুজিবলৈ এটা জেনেৰেশ্যনক সামৰি লোৱা হয় ধৰি লোৱা 10টা নিউ মেৰিজ কপুল নতুন গাঁও মানে মানুহ নথকা গাঁও এখনত থাকিব আহিছে সেই 10টা মেৰিজ কপুল কিমান সন্তান জন্ম দিয়ে মুঠ জন্ম সন্তানক মুঠ মেৰিজ কপুলেদি ডিভাইডেড কৰি পোৱা নাম্বাৰে হ'ল সেই গাঁওখনৰ ফাৰ্টিলিটি ৰেট অলৰাইট মেথমেটিক টিচাৰ যেন অনুভৱ হৈছে নিজকে ওকে চোৱা জনসংখ্যা দ্ৰুতগতিত বাঢ়ি থকা দেশ এখনত জনসাধাৰণৰ সমস্যাটো বহু থাকে বিশেষকৈ ক'বলৈ হ'লে বেৰোজগাৰৰ সমস্যা আমাৰ অসমখনতে চোৱা 4000 5000 চৰকাৰী পদৰ বাবে 8-10 লাখ আবেদনকাৰীয়ে পৰীক্ষা দিয়ে আৰু মোৰ অভিজ্ঞতাৰ পৰা কওঁ আমাৰ দেশত দুখীয়া মানুহৰ তুলনাত ধনী মানুহৰ সংখ্যা খুবেই কম কিন্তু এই ধনী মানুহবোৰ বহু ধনী আৰু দুখীয়াবোৰ সপোন দেখা আৰু ভাত দুমুঠি যোগান ধৰোঁতে জীৱন গুচি যায় আৰু ইয়া কেৱল আমাৰ দৰে জনবহুল দেশ এখনতহে সম্ভৱ হয় জনসংখ্যাৰ পজিটিভ ক্ষেত্ৰত ক'বলৈ হ'লে ভাৰতবৰ্ষ বিশ্বৰ নাম্বাৰ 1 পপুলেশ্যন কাণ্ট্ৰি হোৱাৰ লগতে আমাৰ ভাৰতবৰ্ষ হাইগেষ্ট ইয়ং পপুলেশ্যন কাণ্ট্ৰি হয় ইয়ং পপুলেশ্যন মানে কাম কৰাৰ ক্ষমতা থকা জনসংখ্যা আৰু দেশ এখনক আৰ্থিকভাৱে ডেভেলপ কৰে ইণ্ডাষ্ট্ৰী কোম্পানীবোৰ আৰু এই কোম্পানী ইণ্ডাষ্ট্ৰীবোৰত প্ৰয়োজন হয় সুলভ মূল্যৰ লেবাৰবোৰ কম মূল্যত কাম কৰা মানুহ যিহেতু ভাৰতত বহু পৰিমাণে পোৱা যায় ওকে জনসংখ্যাৰ অপকাৰৰ কথা ভাবি থাকিলেতো বহুতেই ওলাই থাকিব বাধা ভিডিঅ'টো আৰু দীঘল নকৰোঁ আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব দা পাৰ্ট Thank you for watching. Have a good day.